এন ফ্ৰাংকে কি কৈছিল আগৰ পাঠটোত যে তেওঁক প্ৰশংসা কৰা এনে বহুত লোক আছে যিসকলে মোৰ পৰা চকু আঁতৰাবই নোৱাৰে আৰু কেতিয়াবা শ্ৰেণীকোঠাত ভগা আইনাৰ টুকুৰাত মোৰ প্ৰতিবিম্ব পেলাই চাই থাকে। তাৰমানে এন ফ্ৰাংকে কৈছে যে মোক ভাল পোৱা এনে কিছুমান মানুহ আছে তেওঁলোকে সদায় বিচাৰে যে মই তেওঁলোকৰ ওচৰতে থাকোঁ আৰু কেতিয়াবা শ্ৰেণীকোঠাত অৰ্থাৎ ক্লাছৰুমত ভগা আইনাৰ টুকুৰাত মোৰ প্ৰতিবিম্ব পেলাই কিবা ফটো চটো ধৰা তেনেকৈ তেওঁৰ প্ৰতিবিম্ব পেলাই তেনেদৰে তেওঁক চাই থাকে। মৰমীয়াল খুৰা খুৰীৰ সৈতে মোৰ এটা পৰিয়াল আছে আৰু আছে এখন সুন্দৰ ঘৰ। তেওঁৰ খুৰা খুৰী খুব মৰমীয়াল আছিল আৰু লগতে তেওঁ কৈছে তেওঁলোকৰ সৈতে তেওঁৰ এখন সুন্দৰ ঘৰ আছে। বাহিৰৰ পৰা চালে এনে লাগে যেন মোৰ সকলো আছে আৰু বাহিৰৰ পৰা অৰ্থাৎ তেওঁক নুবুজাকৈ বাহিৰৰ পৰা এনেকুৱা লাগে যেন তেওঁৰ সকলো আছে। হয়, কিন্তু কেৱল এজন প্ৰকৃত বন্ধুৱে নাই। হয়, সকলোবোৰ আছিল কিন্তু তাৰ মাজত ইমান ধৰা বন্ধু বান্ধৱী বা ইমান আপোন মানুহ থাকিলেও আত্মীয় কাষত থাকিলেও তেওঁ এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। মই বন্ধুৰ লগত যেতিয়া হাঁহি ধেমালি কৰি সময় কটাওঁ তেতিয়া মই এই কথাবোৰকে ভাবি থাকোঁ আৰু যেতিয়া তেওঁৰ যিবিলাক বন্ধু বান্ধৱী স্কুলৰ হওক বিদ্যালয়ৰ হওক বা শ্ৰেণীৰ হওক এনেদৰে সময় কটায় তেতিয়া তেওঁ এই কথাবোৰে ভাবি আছিল যে তেওঁৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ। মই তেওঁলোকৰ লগত গতানুগতিকভাৱে কথা বতৰা পাতোঁ কিন্তু অন্তৰ উজাৰি সকলো আদান প্ৰদান কৰিব নোৱাৰোঁ। তেওঁলোকৰ লগত তেওঁ কি কৰে এন ফ্ৰাংকে হিচাপৰ কথা বতৰাখিনি কয় কিন্তু অন্তৰ উজাৰি সকলো কথাৰ আদান প্ৰদান তেওঁ কৰিব নোৱাৰিছিল বা নোৱাৰোঁ বুলি তেওঁ কৈছে। আমি ইজনে সিজনৰ বেছি ওচৰ চাপি যাব নোৱাৰোঁ আৰু সেইটোৱে সমস্যা। তেওঁ কৈছে যে আমি ইজনে সিজনৰ বেছি ওচৰ চাপি যাব নোৱাৰোঁ আৰু সেইটো হৈছে সমস্যা। বোধহয় এইটো মোৰেই দোষ যাৰ বাবে আমি পৰস্পৰে পৰস্পৰৰ একেবাৰে কাষ চাপিব নোৱাৰোঁ। আৰু এন ফ্ৰাংকে কৈছে যে এইটো চাগে মোৰেই সমস্যা যে মই কি কৰিব নোৱাৰোঁ মানুহক সোনকালে চাগে আপোন নহয় একচুৱেলি যে মোৰ মাজত কি আছে কিবা এটা মানে মোৰ কি বুলি কওঁ তোমালোকক কিবা এটা মানে ৰিজাৰ্ভ মই যে সকলোৰে লগত সোনকালে মই মিলিজুলি যাব নোৱাৰোঁ। যিয়ে নহওক সময়বোৰ এনেকৈয়ে চলি আছে আৰু দুৰ্ভাগ্যজনকভাৱে কোনো সলনি হোৱাৰ আশাও নাই। গতিকে সময়বিলাক এনেকৈ গৈ আছে আৰু খুব মানে দুৰ্ভাগ্যজনক বুলি কৈছে যে সলনি হোৱাৰ কোনো আশাও নাই। সেইবাবে মই ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছোঁ আৰু সেইবাবে এন ফ্ৰাংকে কৈছে তেওঁ ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছে। মানে তেতিয়াৰ কথা কৈছে অৰ্থাৎ তেওঁ ডায়েৰী দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল। সাধাৰণতে বেছিভাগ লোকে কৰাৰ দৰে মই মোৰ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধুগৰাকীৰ ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে এই দিনলেখাত একোৱে নিলিখোঁ। কি কৈছে তেওঁ যে বেছিভাগ লোকে কৰাৰ দৰে তেওঁৰ কল্পনা তেওঁ যিজন প্ৰকৃত বন্ধুৰ বিচাৰি আছিল তেওঁ সেইজন কল্পনাত আছিল আৰু সেই ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে দিনলিখাত তেওঁ একোৱে লিখা নাছিল। এই ডায়েৰীখনক মই মোৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰোঁ আৰু সেইবাবে মই বন্ধুৰ নাম ৰাখিলোঁ কিটি। আৰু সেই ডায়েৰীখনক তেওঁ কৈছে যে তেওঁৰ প্ৰকৃত বন্ধু কোনো নাছিল, তেওঁ কাকো বন্ধু বনাব পৰা নাছিল। হয়, যিবিলাক তেওঁৰ স্কুলৰ বন্ধু শ্ৰেণীৰ বন্ধু তেওঁলোকৰ লগত কথা পাতে ভালদৰে বন্ধুত্ব পালন কৰে কিন্তু হিয়া উজাৰি তেওঁ কাৰো লগত কথা পাতিব নোৱাৰিছিল আৰু যাৰ ফলত তেওঁ সেই দিনলেখা বা দিনলিপিখনক তেওঁৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবে তেওঁ সেই বন্ধুৰ নাম ৰাখিলে কিটি। কি নাম ৰাখিলে? কিটি। 1941 চনৰ গ্ৰীষ্মৰ সময়ত আইতা অসুখত পৰিল আৰু তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল। 1941 চনৰ গ্ৰীষ্ম মানে গৰমৰ সময়ত এন ফ্ৰাংকৰ আইতাক অৰ্থাৎ গ্ৰেণ্ডমাদাৰ অসুখত পৰিল আৰু তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল। অস্ত্ৰোপচাৰ মানে অপাৰেশ্যন। সেইবাবে মোৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিলোঁ আৰু আইতাকৰ অসুখৰ বাবে এন ফ্ৰাংকৰ জন্মদিন অনুষ্টুপীয়া মানে এনে থুলমূলভাৱে কিবা এটা নিয়ম কৰি পালন কৰিলে। ইয়াৰ আগৰ 1940 চনৰ গ্ৰীষ্মৰ সময়তো মোৰ জন্মদিন ধুমধামেৰে পালন কৰা নহ'ল। 1941 চনৰ আগত 1940 চনৰ
গৰমৰ সময় অৰ্থাৎ গ্ৰীষ্মৰ সময়খিনিতো এন ফ্ৰাংকৰ জন্মদিন ধুমধামেৰে পালন কৰা নহ'ল। কিয়নো হলেণ্ডত তেতিয়া যুদ্ধহাম কাটিছিলে মাত্ৰ। যুদ্ধৰ হাম কাটিছিলে। 1942 চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয় আৰু 1942 চনৰ জানুৱাৰী মাহত এন ফ্ৰাংকৰ আইতাকৰ মৃত্যু হয়। মোৰ তেওঁলৈ প্ৰতি মুহূৰ্ততে কিমান যে মনত পৰি থাকে সেই কথা কোনেও নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ। এন ফ্ৰাংকে কৈছে যে তেওঁ আইতাকক হেৰুৱায় 1942 চনত। কিন্তু আইতাকৰ প্ৰতি তেওঁৰ যিখিনি মৰম বা আইতাকৰ তেওঁৰ প্ৰতি থকা মৰমখিনিৰ বাবে তেওঁৰ আইতাকলৈ কিমান যে মনত পৰি থাকে সেই কথা কোনেও নাজানে বা তেওঁ আইতাকক এতিয়াও খুব ভাল পাই আছে। 1942 চনৰ এই জন্মদিনটো বেছ আড়ম্বৰেৰে উদযাপন কৰিবলৈ থিৰাং কৰা হ'ল। গতিকে তেওঁৰ 1940, 1941 চনত জন্মদিন ভালদৰে উদযাপন কৰিব নোৱাৰিলে। সেইবাবে পৰিয়ালৰ মানুহে ভাবিলে যে 1942 চনত এন ফ্ৰাংকৰ জন্মদিনটো খুব ধুমধামেৰে পালন কৰা হ'ব।